হেল্ল' ফ্ৰেণ্ডছ, মই চুলিৰনো কেনেকৈ যতন লওঁ তাৰে এটা ভিডিঅ' দিব ওলাইছোঁ। এয়া মই প্ৰথমে পানী 2 কাপ ল'লোঁ। তাৰপাছতে চাহপাত 2 চামুচ লৈছোঁ। এই দেখিছেনে, পানীখিনি চাহপাত 2 চামুচ লৈ অলপ সময় সিজাই ল'লোঁ। 2 মিনিটমান মই সিজাই ল'লোঁ। এয়া উতলি আছে। মই পানীখিনি 2 মিনিটমান সিজাই ল'লোঁ। তাৰপাছতে কফি পাউডাৰ দিলোঁ। কফি পাউডাৰ 2 চামুচ দিলেই হয়, কিন্তু এইটো 10 টকীয়া পেকেট হয়। পেকেটটোত 2 চামুচতকৈ অলপ বেছি ওলায়। সেয়ে মই গোটেইখিনি দি দিলোঁ। দি অলপ সময় লৰাই দিলোঁ। লৰাই এতিয়া পানীখিনি উতলাৰ পাছত চেকনি এখনেৰে মই চেকি ল'লোঁ। মই নুপুৰ হেনাই ব্যৱহাৰ কৰোঁ দেই। আপোনালোকে কি হেনানো ব্যৱহাৰ কৰে জনাবচোন। পানীখিনি চেকি উলিওৱাৰ পাছত এই হেনাটো মই বাতি এটাত উলিয়াই পানীখিনিৰে মিহলাই ল'লোঁ। চাওক, এই হেনাখিনিত অলপ অলপকৈ হেনাখিনি ঢালিলোঁ। তাৰপাছতে এই কফি আৰু চাহপাতৰ যিটো মিশ্ৰণ মই উতলাই লৈছিলোঁ, সেইখিনি ইয়াত অলপ অলপ ঢালি মিহলাই আছোঁ। এই দেখিছেনে, এনেকৈ ভালকৈ মিহলাব লাগিব। এয়া মই মিহলাই আছোঁ। আকৌ মই কফি পানী অলপ দিছোঁ, কফি আৰু চাহপাতৰ পানী অলপ দিছোঁ। আকৌ হেনা পাউডাৰ অলপ দিছোঁ। এনেকৈ মই মিহলাই আছোঁ। আকৌ হেনা পাউডাৰ অলপ দি পেলাই মিহলাইছোঁ। চাওক, এনেকৈ লগালে চুলিখিনি বহুত ধুনীয়া হয়, পিছল হয় আৰু চুলিৰ উজ্জ্বলতাটো বাঢ়ি যায়। চাবচোন, চুলিখিনি ধুই দিয়াৰ পাছত চুইয়ে ভাল লাগে। ইমানেই যে ধুনীয়া হয় চুলিখিনি। মই এনেকৈয়ে যতন লওঁ। আপোনালোকে পাৰিলে জেতুকাও ব্যৱহাৰ কৰিব পাৰে। জেতুকা দি কৰিলেও ভাল হয়, কিন্তু জেতুকা ব্যৱহাৰ কৰিলে অলপ ৰাফ হয়। এই দেখিছে, এই গুলি লোৱাৰ পাছত মিশ্ৰণটো মোৰ এনেকুৱা হ'ল। তাৰপাছত গোটেই ৰাতিটো থৈ দিব লাগে বা 2 ঘণ্টাৰ বাবে থ'লেও হয়। পিছদিনা এয়া মই এল'ভেৰা কেইডালমান কাটি, মোৰ ঘৰতে আছে দেই এল'ভেৰা, মই ৰুইছোঁ, টাবত ৰুইছোঁ। এই কেইডালমান কাটি ইয়াৰ ৰসটো উলিয়াই ল'লোঁ। ইয়াৰ যিটো জেল হয়, সেই জেলটো মই উলিয়াই লৈছোঁ। মই চামুচেৰে উলিয়াওঁ আৰু কটাৰীখনেও উলিয়াইছোঁ, চুৰি কটাৰীখনে। তাৰপাছত ওচৰৰে গছ এজোপাৰ পৰা জবা ফুল কেইটামান পাত দি এই এল'ভেৰাৰ জেলটোৰ লগত পিচি ল'লোঁ। এয়া দেখিছে, এই জেলখিনিত মই ফুলকেইপাহ আৰু পাতকেইটা দি পেলাই পিচি ল'ম। পিচি লোৱাৰ পাছত এই মিশ্ৰণটো এনেকুৱা হৈ ওলায়। এই ক'লা ক'লা দেখিছে যে, ফুলকেইপাহ ৰঙা আছিল যে, সেই কালাৰটো এনেকুৱা হৈ গৈছে। তাৰপাছত অলপ অলপকৈ মই হেনাখিনি দি মিহলি কৰিম। চাওক, অলপ অলপকৈ হেনাখিনি দি মিহলি কৰিম। বহুত মিক্স কৰিব লাগে দেই, ভালকৈ মিহলি কৰিব লাগে। মই মিহলি কৰিছোঁ। তাৰপাছত এয়া মই নিজে লগাইছোঁ চুলিখিনিত। কেনেকুৱা হৈছে ক'ব দেই।